ফাইনেলি আমি পথাৰ পাইছোঁহি বহুত দূৰলৈ আহিলোঁ বিহুৰ কাৰণে উৰুকাৰ যিহেতু উৰুকাৰ কাৰণে আমি ভেলাঘৰ সাজিম ভেলাঘৰ সাজিবৰ কাৰণে নাহটো প্ৰয়োজন হ'ব নাহ গোটাবলৈ আহিছোঁ নাহ কাটিবলৈ আহিছোঁ যথেষ্ট দূৰ আহি আছোঁ আৰু এতিয়া আহিয়ে আছোঁ আৰু এতিয়া পোৱাগৈ নাই আৰু পামহি বৰ্তমান আমি পালোঁহি পথাৰৰ মাজত একদম মাজত আছোঁ নাহ কাটিব আহিছোঁ আৰু আমি বন্ধুবোৰ আহিছোঁ আমাৰ ইফালে হিৰক আছে ইফালে চিত্ৰ এই যেন মুখখন চাওক চিত্ৰ অবিনাশ হাই আমাৰ এইফালে অনন্তও আছে আজি বিশেষকৈ এটা ডাঙৰ কথা আমি কাচি লৈ অহা নাই কটাৰীহে লৈ আহিছোঁ আজি নাহ কাটিবলৈ কাচিৰ অভাৱ যিহেতু কটাৰী লৈ আহিছোঁ নাহ কাটিম আৰু বহুত দূৰলৈ আহিছোঁ নাহ কাটিবলৈ বিশেষকৈ নাহ বিচাৰি পোৱা নাযায় এতিয়া আৰু আহক নাহ কাটোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো এইখন পথাৰ আমি সেই পথাৰখনৰ মাজলৈ যাম তাতে আমি নাহ কাটিম আৰু কিমান পাওঁ কাটি মেলি চাওঁচোন কি হয় কিমানখিনি কাটিবলৈ পাওঁ আমি পথাৰৰ মাজত আছোঁ এতিয়া নাহ কাটিব ষ্টাৰ্ট কৰিছোঁ আৰু এইফালে আমাৰ অবিনাশে কাটিছে আমাৰ হিৰকো কাটিছে এইফালে বিস্কুট খাই আছোঁ নাহ কাটি থকা ভাগৰ লাগিছে যে বিস্কুট খাই আছোঁ পথাৰ মাজত একো পাবলৈ নাই লাগিছে সেইকাৰণে আমাৰ বন্ধুৱে বিস্কুট লৈ আনিলে এতিয়া ইয়াৰ বিস্কুট খাইছোঁ আমি আমি নাহ পোলা বান্ধিবলৈ ৰছী বনাইছোঁ এয়া ৰছী বনাই আছোঁ এতিয়া হৈছেগৈ আৰু এয়া চাব পাৰে আমি কেনেকৈ খাম এইটো চাওক আমি কেনেকৈ বান্ধিছোঁ আমাৰ যি নৰা কটা পৰিব সেইটো নৰা অলৰেডি কাটি হ'ল আমাৰ আৰু এতিয়া গোটাই মেলি লৈছোঁ আমি এতিয়া গোটেইখিনি গোটাই মেলি আমি ইয়াত গাড়ী আনিছোঁ ইয়াত গাড়ীত ভৰাই আছোঁ আৰু আমি অলপ পিছতে এইখিনি ভৰাই গোটাই মেলি ঘৰলৈ যাম আৰু ইয়াৰ পিছত আমি ভেলাঘৰ ভালকৈ বনাব লাগিব ত' আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ ভেলাঘৰটো বনাই মেলি আমি উৰুকাৰ সাজটো কেনেকৈ খাম আপোনালোকক সেইটো দেখাম আমাৰ বৰ্তমান নাহ কটা হৈ গ'লগৈ আমি এতিয়া যাবলৈ ওলাইছোঁ গোটেইবোৰে লগৰবোৰে আমি গাড়ীত গোটেইবোৰ উঠাই মেলি পঠাই দিলোঁ আমি গৈ আছোঁ ঘৰলৈ এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ আৰু বনাম আমি মেজিক ঘৰটো বনাম আমি সেইটো দেখুৱাম আপোনালোকক এয়া আমিবোৰ ভেলাঘৰ সাজিবলৈ বাঁহ লৈ আহিছোঁ এইবোৰ এতিয়া আৰু বাঁহ আছে কাটিবলৈ কাটি আছোঁ ভাগৰ লাগিছে আহক আমি বৰ্তমান বেৰ বুই আছোঁ ভেলাঘৰ সাজিবলৈ এখন বেৰ বনাই আছোঁ এতিয়া বেৰ বান্ধি আছোঁ আৰু তমালে বান্ধিছোঁ আপোনালোকে দেখিবলৈ পাইছে ভেলাঘৰৰ কাম চলি আছে আমি যোৱাকালি এইখিনি বনালোঁ বাঁহবোৰ পুতি মেলি গুটিবোৰ পুতি মেলি গোটেই বান্ধি মেলি বনালোঁ আৰু কাম বাকী আছে আজিৰ ভিতৰত হয়তো কমপ্লিট হৈ যাব পাৰে আমি এই কামত লাগি আছোঁ আৰু 3জন মান লাগি আছোঁ কামত বাকীবোৰ আহিব অহা নাই এতিয়া আহি আছে কামত লাগি আছোঁ এতিয়া
আমাৰ ভেলাঘৰ বনোৱা হৈ আছে, কাম চলি আছে। এতিয়া আমি চাহ খাম। এতিয়া হিৰক বৰ্তমান আমি চাহ খাই আছোঁ। ভেলাঘৰ বনোৱা যথেষ্ট কষ্ট হৈছে, যিহেতু চাহ খাইছোঁ। তিল পিঠা, নাৰিকলৰ লাড়ু আছে, লগত লাল চাহ। নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ আমাৰ ইউটিউব চেনেল অভিযাত্ৰী আছামৰ তৰফৰ পৰা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সৰুকৈ হ'লেও এটা ভেলাঘৰ সাজিছোঁ। আমি বন্ধুবোৰে এইফালে দেখিছে, এটা সুন্দৰকৈ আমি ভেলাঘৰ এটা সাজিছোঁ। বন্ধু আমাৰ হিৰক। সকলোকে আমাৰ অভিযাত্ৰী আছাম ইউটিউব চেনেলৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ আজি 3 দিনীয়া প্ৰচেষ্টাৰ বহু কষ্টৰ ফলত আজি আমি সৰুকৈ হ'লেও এটা ভেলাঘৰ সাজি উলিয়ালোঁ। 3 দিনৰ ভিতৰতে আমাৰ এইটো কমপ্লিট হৈ গৈছে। আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। এইফালে চাব পাৰে। অলপ চেষ্টা কৰিছোঁ সাজিবলৈ ভালকৈ, সুন্দৰকৈ। কি হৈছে নাজানো। ভাল লাগিছে আজি সকলোবোৰে আমি এনেকৈ উপস্থিত হৈ বাপতি সাহোন ভোগালী বিহুটি আমি সুন্দৰকৈ উদযাপন কৰিব চেষ্টা কৰিছোঁ। কিমানখিনি সফল হৈছে নাজানো, যিহেতু ভোগালী বিহুটো অসমীয়া পৰম্পৰা, যিহেতু সেইবাবে আমি এটা সুন্দৰকৈ অনুষ্ঠান এটা আয়োজন কৰি উলহ মালহেৰে উদযাপন কৰিবলৈ চেষ্টা কৰিছোঁ। ভাল লাগিছে। আৰু আমাৰ ইউটিউব চেনেল অভিযাত্ৰী অসম চাই থাকিব আপোনালোকে। ধন্যবাদ। এয়া আমাৰ বৰ্তমান ব্ৰইলাৰ ফ্ৰাই হৈ আছে, ফ্ৰাই কৰি আছে কৃষ্ণদা। এই সেইফালে দেখিবলৈ পাইছে মাছ ফ্ৰাই কৰা হৈ গৈছে অলৰেডি। আৰু সৰুটো দেখিবলৈ পাইছে কোমোৰা, বৰ ডাঙৰ কোমোৰা। ঘাঁহৰ কথা খাবলৈ বৰ বেছি ভাল হ'ব। আৰু ওপৰত দেখিছে এইটো সেইটোতে কোমোৰা আমি ছালৰ পৰা লৈ থৈছোঁ, যিহেতু এটা সুন্দৰ পৰিৱেশ, গাঁৱলীয়া পৰিৱেশ দিবলৈ চেষ্টা কৰিছোঁ আমি।
আৰু সেইফালে পানী আনিছে, মানৱ আৰু ৰাকেশে পানী আনিছে। কিবা কিবি কৈ আছিল সি, কিন্তু আমাৰ যিহেতু বেকগ্ৰাউণ্ডত মিউজিক বাজি আছিলে তো কপিৰাইট লাগিব বাবে আমি সেই দিব নোৱাৰিলোঁ এই কথাখিনি। বহুত কষ্ট কৰিছে বেচেৰাকেইটাই, পানী আনি দিছে আমাক। এয়া আমাৰ যিহেতু এক পৰম্পৰাৰ দৰে হয় আৰু মাঘ বিহুত গাহৰি খৈকা, আমি খৈকাত দি খাম গাহৰি। আমাৰ বনোৱা হৈ গ'ল, অলপ পিছত খাম আৰু আমি। এতিয়া কৃষ্ণদাই চাটনি কুটি আছে আৰু কিছু সময় পিছতে আমি ভাত খাম আৰু চাটনি কুটি হ'লে। আমাৰ বনোৱা মেলা হৈ গ'ল সকলোবোৰ, মাছৰ জোল আৰু মাংসৰ ভাজি বনালোঁ। বৰ্তমান আমাৰ সকলোবোৰ হৈ গ'ল, কিছু সময় পিছত আমি খাবলৈ বহিম আৰু। আমি খোৱাৰ ভিডিঅ'টো দিব নোৱাৰিলোঁ কাৰণ সকলোৱে খোৱাত বিজি, ময়ো খাই আছিলোঁ, সেইটো কাৰণে দিব নোৱাৰিলোঁ। আপুনি ফটোবোৰ দিছোঁ, ফটোবোৰ চালেই হ'ল আৰু। আমাৰ বৰ্তমান ভাত খোৱা হৈ গ'লগৈ আৰু ভাত খোৱাৰ পিছত আমি গোটেইবোৰে অলপ ফূৰ্তি কৰিছোঁ, তাৰে কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে। সৰু শেষত আকৌ এবাৰ সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মেজিৰ পবিত্ৰ জুয়ে সকলোৱে মন জীপাল কৰি তোলক, তাৰে কামনাৰে আমাৰ অভিযাত্ৰী আছাম ইউটিউব চেনেলৰ তৰফৰ পৰা সকলোলৈকে মৰম যাচিলোঁ। ধন্যবাদ।